নমস্কাৰ, আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি সহায়কাৰক হ'ব। জীৱজগতৰ আধাৰ কি? ইয়াৰ উত্তৰ হৈছে ভূমি বা মাটি। উচ্চ ভূমিত কি পদ্ধতিৰে খেতি কৰা হয়? ইয়াৰ উত্তৰ হৈছে বেদিকা পদ্ধতি। পৃথিৱীৰ উপৰিভাগত কিমান ভাগ পানীৰে আবৃত? ইয়াৰ উত্তৰ হৈছে 2/3। কাবেৰী নদী কোন দুখন ৰাজ্যৰ মাজেৰে বৈ গৈছে? ইয়াৰ উত্তৰ হৈছে কৰ্ণাটক আৰু তামিলনাডুৰ মাজেৰে। আমাৰ ব্যৱহাৰৰ উপযোগী পানীৰ পৰিমাণ কিমান? উত্তৰ হৈছে 2.5%। ইউনিচেফৰ মতে বিশ্বৰ কিমান অংশ মানুহে বছৰত এমাহ পানীৰ সংকটত ভোগে? ইয়াৰ উত্তৰ হৈছে 2/3 বা 4 নিযুত জনসংখ্যা। অসমৰ কোন ঠাইত কয়লা পোৱা যায়? উত্তৰ হৈছে লিডু, মাকুম, জয়পুৰ আৰু মেঘালয়ৰ চেৰাপুঞ্জীত। পনীয় সোণ বুলি কোনবিধ খনিজ পদাৰ্থক কোৱা হয়? ইয়াৰ উত্তৰ হৈছে পেট্ৰলিয়ামক। ভাৰতৰ আটাইতকৈ ডাঙৰ বতাহৰ পাৰ্কখন কোন ঠাইত আছে? ইয়াৰ উত্তৰ হৈছে জয়ছালমেৰত, 1600 মেগাৱাট সম্পন্ন। জনসংখ্যাৰ দিশৰ পৰা কোনখন মহাদেশ প্ৰথম? ইয়াৰ উত্তৰ হৈছে এছিয়া মহাদেশ। এছিয়া মহাদেশৰ মুঠ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ? ইয়াৰ উত্তৰ হৈছে 60%। অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰ উত্তৰ হৈছে 78,438 বৰ্গ কিলোমিটাৰ। অসমৰ মুঠ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন? ইয়াৰ উত্তৰ হৈছে 382 জন। 2020 চনৰ পৰিসংখ্যা অনুসৰি কোনখন দেশত পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধি হৈছে? ইয়াৰ উত্তৰ হৈছে নাইজেৰিয়া। গংগা নদীৰ পাৰত থকা চহৰ দুখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে পাটনা আৰু বেনাৰস। সিন্ধু নদীৰ পাৰত থকা ঠাই কি? ইয়াৰ উত্তৰ হৈছে হায়দৰাবাদ আৰু কৰাচী। টেমছ নদীৰ পাৰত থকা চহৰৰ নাম কি? ইয়াৰ উত্তৰ হৈছে লণ্ডন। নীল নদীৰ পাৰত থকা চহৰৰ নাম কি? ইয়াৰ উত্তৰ হৈছে কায়ৰো। ভাৰতৰ আটাইতকৈ কম নগৰীয়া জনসংখ্যাৰ ৰাজ্য কি? ইয়াৰ উত্তৰ হৈছে হিমাচল প্ৰদেশ, বিহাৰ, অসম আৰু উৰিষ্যা। অসমত বৰ্তমান কিমানখন গাঁও আছে? ইয়াৰ উত্তৰ হৈছে 26,395খন। তৃতীয় বৃত্তি কি কি কৰ্ম অন্তৰ্ভুক্ত? ইয়াৰ উত্তৰ হৈছে ওকালতি, বেংক সেৱা, শিক্ষকতা, গীত গোৱা, ছবি অঁকা।